guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে ময়ো একেবাৰে সুখে জীৱন জিন্দাবাদ ভালে আছো আজি মই আপোনালোকক দেখুৱাই আছো মিচিং সকলে কেনেদৰে কাপোৰ বুৱে কেনেদৰে ফুল গুঠে মই নাজানো মই শিকিম মই সামগে আপোনালোকক দেখুৱাই আছো মই অকলে চালে নহব নহয় জানো আপোনালোকো চাব কেনেদৰে গুঠে কেনেদৰে কি কৰে মানে তেতিয়াহলে দেৰি নকৰিব বলক এতিয়া মই আমাৰ ঘৰৰ কাষৰ বাইদেউজনী ঘৰত আইছো এয়া চাওক কাপোৰ বৈছে কিমান ধুনীয়া গুলপীয়া ৰঙৰ এয়া চাব পাৰে ইফালে 70টা মান আছে হ'বলে ইয়াতে ফুলটো গাঠি লৈছে বট আনি লৈছে এনেদৰে এইটো হৈছে পাকচাং বুলি কয় মই শুনিছো এ বাইদেউজনীয়ে কৈছে মই নাজানো প্ৰথম ইয়াত আহিছো যেতিয়া দেখিছো মায়ে বৈ থকা দেখিছিলো এতিয়া বাইদেউজনী বৈ আছে এইটো চাওক পাহাৰ নিচিনা কেনেদৰে গাঠি লৈছে দেখিছেনে আপোনালোকে এয়া চাওক ইফালে ফুলটো উঠিছে ইফালৰ ফুলবিলাক উল্টা হয় মানে আমাৰ বড়োসকলে বোৱা ফুলৰ গাঁথনি বেলেগ হয় আৰু ইয়াত বোৱা ফুলৰ গাঁথনিটো উল্টা হৈ যায় মানে ফাৰ্ষ্ট টাইম মই বিয়া হৈ আহি ইয়াত দেখিছো মিচিং সকলৰ এনেদৰে কাপোৰ বোৱা আপোনালোকো শিকি ল'ব পাৰে আহিব পাৰে চাওক কিমান ধুনীয়াকে তুলি আছে হয়নে মই আগতে আমাৰ মাহঁতে বোৱাটো দেখিছো আমাৰ ফালে বেলেগ আছিলে কাঠি লৈ পেলাই বৈছিলে এইটো যে টানি আছে গোটাটো ইয়াতে ফুলখিনি এই ইয়াত ফুলখিনি গাঠি লোৱা আছে কি ফুল আছে কেনেকে ডিজাইনৰ এই হালধীয়া এটা এটাকে উঠাই ফুলটো তোলা হয় আৰু চাওক কেনেদৰে কৰে আমাৰ ঘৰৰ কাষতে হয় বাইদেউজনীৰ ঘৰ আগত মা বৈ আছিল এটা মাটো নাই আৰু মা মানে শাহু মা মোৰ নিজৰ মাটো বড়ো হয় আমাৰ বেলেগ আমাৰ বোৱাটো বেলেগ আছিলে ইয়াত বোৱাটো বেলেগ বহুত বেলেগ দেখিছো মই ইয়াত আহি শিকিবলৈ পাইছো ইয়াত আপোনালোকৰ কাপোৰ লাগিলে মানে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে বৈ দিব বাইদেউজনীয়ে এই লাঠি দুটা যে উলমি আছে এইটোৰে কৰা হয় এইটো লাঠি দুটাৰে উঠাই দিয়া হয় তেতিয়া জাকিটো উঠি আহে ফুলৰ ধুনীয়াকে কৰিব পাৰি আৰু মই ট্ৰাই কৰি চাইছিলো বাৰু মা থাকোতে সহজ হয় এইবিলাক এনেকে উঠাই ল'লে চাওক কিমান ধুনীয়াকে ফুলটো তুলি আছে নহয় জানো আপোনালোককো চাই ভালে লাগিছে চাগে মইতো চাই ভালে লাগিছে ভালে পাওঁ চাই এইটো চাওক কিমান ধুনীয়াকে ফুলটো উঠাই লৈছে এনেদৰে সোমাই ল'লে মানে সহজ হৈ পৰে আৰু ফুলটো উঠি অহাত এনেদৰে কৰি ল'লে বহুত সোনকালেকে কাপোৰবিলাক বৈ উঠাব পাৰে আৰু সোনকালে হয় ফুল তোলাবিলাক আপোনালোকে মোক কন্টেক্ট কৰিব পাৰে মোৰ জিমেইল আইডি দি দিম মই আপোনালোকৰ কাপোৰ লাগিলে মানে মোক কন্টেক্ট কৰিব দেখিছেনে এইটো বটো সূতাৰে বটো তুলি লৈছে কিমান ধুনীয়াকৈ চাওক পাকচাং এইটো কি পাকচাং বুলি কয় আপোনালোকে জানি লওক এতিয়া ময়ো জানিলো ইমান সহজো নহয় আৰু ইমান টানো নহয় কৰিব জানিলে নহয় জানো